হাই গাইজ, নমস্কাৰ। আজি ৰঙালাও আগৰ ভাজি বনাম বুলি ভাবিছোঁ। গতিকে এওঁক ক'লোঁ বাৰীৰ পৰা ৰঙালাও আগ কেইডালমান লৈ আনা। গতিকে তেওঁলোকে হাতত জেতুকা লগাই মেলি গৈছে একেবাৰে আনিবলৈ। চাওকচোন, সেয়া আনিছে। লগতে ৰঙালাও ভাজি আগৰ লগতে এখন খাৰ বনাম বুলি ভাবিছোঁ। অমিতা, ৰঙালাও এনেকৈ দি পিনে এখন সৰু সৰু আলু গুটিৰ ভাজি এখন, তাৰপাছতে ভাতকেৰেলা ফ্ৰাই। আজি এনেকৈ নিৰামিষ হিচাপে আৰু দুপৰীয়া খাম আৰু এসাঁজ। চাওকচোন, ৰঙালাও আগকেইডাল ইমান ধুনীয়া। এইখিনি মই আলু গুটিখিনি ভালকৈ ধুই লৈছোঁ, তাৰপিছত কাটিম আৰু। লগতে ৰঙালাও, অমিতা কাটি থৈছোঁ আৰু ভাতকেৰেলা ধুনীয়াকৈ দীঘল দীঘলকৈ পাতলা পাতলাকৈ কাটি লৈছোঁ। ভাতকেৰেলাখিনি অকণমান নিমখেৰে সানি থৈ দিম অলপ দেৰি, তাৰপিছতে বেচনেৰে ভাজিম। এইখিনি ৰঙালাওখিনি ধুনীয়াকৈ ধুই টুকি লৈছোঁ। এতিয়া আলু গুটিখিনি ভালকৈ ধুই অকণমান দেৰি নিমখ পানীত তিয়াই থৈছোঁ। এইখিনি ভাতকেৰেলা নিমখ সানি থৈ দিছোঁ আৰু এয়া বেচন লৈছোঁ। তাতে অকণমান নিমখ, হালধি আৰু অকণমান জলকীয়া গুড়ি, জিৰা গুড়ি এনেকৈ ভালকৈ সানি লিকুইড কৰি ল'ম আৰু পেষ্ট কৰি ল'ম। এইখিনি ধুনীয়াকৈ পেষ্টৰ নিচিনা কৰি ল'ম। এতিয়া মই কেৰাহীত অকণমান সৰিয়হৰ তেল দিছোঁ। তাৰপিছত এপিচ এপিচকৈ মই এইখিনি ফ্ৰাই কৰিম। খাবলৈ খুব সোৱাদ হয়, এনেকৈ বনাই খাবচোন। এয়া হৈ গৈছে, অকণমান ৰঙচুৱা মৰা হ'লেই মই তেলৰ পৰা টুকি পিনে থৈছোঁ। চাওকচোন, ধুনীয়াকৈ সিজিও গৈছে। এয়া আপুনি পাৰিলে চাহৰ লগতো খাব পাৰে, কেতিয়াবা খাই ভাল লাগে। আমি আকৌ ভাত মাৰ কাঢ়ি পিনে বনাওঁ, গতিকে এইখিনি ভাত মাৰ কাঢ়িবৰ কাৰণে হৈ গৈছে আৰু এতিয়া এইখিনি মাৰ কাঢ়িম আৰু। এতিয়া মই কেৰাহীখন গৰম হোৱাৰ পিছতে অকণমান সৰিয়হৰ তেল দিছোঁ। তাৰপাছতে কেইফুটামান নহৰু, আদা অকণ কুটি লৈছোঁ, পিঁয়াজ অকণমান আৰু কেঁচা জলকীয়া, সেইখিনি দি অকণমান ৰঙচুৱা কৰি ল'ম। তাৰপিছত ৰঙালাও আগখিনি ধুনীয়াকৈ ভাজি দিম। এতিয়া নহৰুখিনি ফাৰ্ষ্টতে দিছোঁ, তাৰপিছত আদা, তাৰপিছতে অকণমান পিঁয়াজ আৰু কেঁচা জলকীয়া। সোৱাদ অনুসৰি আপুনি নিমখ দিব পাৰে।
এতিয়া মই কুকাৰত অকণমান সৰিয়হ তেল দি পিনে অকণমান সৰিয়হ, আদা, নহৰু এনেকৈ খুন্দি লৈছোঁ খাৰৰ কাৰণে, ৰঙালাও আৰু অমিতা খাৰৰ কাৰণে। নিমখ আৰু অকল মোৰ ওচৰত খাৰণি নাছিলে, সেইটো কাৰণে মই চ'দাই দিছোঁ, নহ'লে ঘৰত বনোৱা খাৰ থাকে। এতিয়া এইখিনি মই ভালকৈ লৰাই লৈছোঁ। তাৰপিছতে অকণমান পানী দি কুকাৰত দুটামান হুইচেল মাৰিলে হৈ যাব। আজি আলুগুটি ভাজি